নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক বৰ্তমানৰ কামৰূপ গ্ৰাম্য জিলাৰ হাজোস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। অজানিতে হৈ যোৱা ভুল ক্ৰুটিবোৰ আপোনালোকে কমেণ্টৰ যোগেৰে জনাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ, ইংৰাজীত হয়গ্ৰীৱ মাধৱ টেম্পল, অসমৰ বৰ্তমানৰ কামৰূপ গ্ৰাম্য জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণি পৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ হয়গ্ৰীৱক ঘোঁৰাৰ মূঢ়হ বিষ্ণু ইয়াত পূজা অৰ্চনা কৰা। সংস্কৃত ভাষাত হয় মানে ঘোঁৰা আৰু গ্ৰীৱ মানে হৈছে ডিঙি। সেয়েহে এই মন্দিৰটোক হয়গ্ৰীৱ মন্দিৰ বুলি কোৱা হয়। বৌদ্ধ ধৰ্মীসকলৰ বাবেও ই এক পবিত্ৰ স্থান। তেওঁলোকে বিশ্বাস কৰে যে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই স্থানতে মোক্ষ বা নিৰ্বাণ লাভ কৰিছে। প্ৰবাদ অনুসৰি মধু আৰু কৌতব্য নামৰ দুটা অসুৰে বেদৰ সৃষ্টিৰ সময়ত ব্ৰহ্মাৰ পৰা সেইসমূহ চুৰ কৰি নিয়ে। ব্ৰহ্মাই বিষ্ণুক টোপনিৰ পৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰে। তেতিয়া বিষ্ণুৱে হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি ৰসাতললৈ যায় আৰু বেদসমূহ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিয়ে। ইয়াৰ পিছত বিষ্ণুৱে উত্তৰ পূবলৈ আহি হয়গ্ৰীৱ ৰূপত শুই পৰে। মধু আৰু কৌতব্য ঘূৰি আহি বিষ্ণুক যুদ্ধলৈ মাতে। সেই যুদ্ধত বিষ্ণুৱে অসুৰ দুজনক পৰাস্ত কৰি প্ৰাণ নাশ কৰে। কালিকা পুৰাণৰ মতে এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা ঔৱ ঋষি। ভগৱান বিষ্ণুৱে ঔৱ ঋষিৰ তপস্যা ভংগকাৰী জবাসুৰ, হয়াসুৰ আদি 5জন অসুৰক বধ কৰি হয়গ্ৰীৱ মাধৱ নামৰ এই পৰ্বতত অৱস্থান কৰি আছে। হয়গ্ৰীৱ মাধৱ এক প্ৰাচীন মন্দিৰ যদিও বৰ্তমানৰ ঘৰটো পিছৰ কালৰ। কলাপাহাৰে প্ৰাচীন মন্দিৰটো ভাঙি থৈ যোৱাৰ পাছত কোচ ৰজা ৰঘুদেৱে 1543 খ্ৰীষ্টাব্দত মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। কিছুসংখ্যক বুৰঞ্জীবিদৰ মতে পাল ৰজাবংশৰ ৰজাই 6ষ্ঠ শতিকাত এই মন্দিৰটো নিৰ্মাণ কৰিছিল। পূৰ্ণানন্দ বৰগোহাঁইৰ দিনত কলীয়া ভোমোৰা বৰফুকনৰ প্ৰথম পত্নী শয়নীয়ে মন্দিৰটোলৈ মাটি এটুকুৰা আৰু চোৱা চিতাৰ বাবে এটা পাইকৰ পৰিয়াল দান কৰিছিল। মন্দিৰৰ ভিতৰত কোচ ৰজা ৰঘুদেৱ আৰু আহোম ৰজা প্ৰমত্ত সিংহৰ আৰু কমলেশ্বৰ সিংহৰ শিলালিপি আছে। হয়গ্ৰীৱ মাধৱ মন্দিৰটো শিলেৰে নিৰ্মিত। মন্দিৰটোৰ গাত হাতীৰ প্ৰতিমূৰ্তি এলানি আছে। এইসমূহ অসমীয়া স্থাপত্যৰ নিদৰ্শন বুলি কোৱা হয়। গোটেই মন্দিৰৰ গঠনটো ইটাৰ স্তম্ভৰ ওপৰত আছে, যিবোৰ মূল মন্দিৰৰ লগত পিছত যোগ কৰা বুলি অনুমান কৰা হয়। মন্দিৰটো 3টা ভাগত বিভক্ত: গৰ্ভগৃহ মানে তলৰ ভাগ, মধ্যভাগ আৰু শিখৰ মানে ওপৰৰ ভাগ। মন্দিৰৰ বাটচৰাটো গ্ৰেনাইট শিলেৰে নিৰ্মিত। গৰ্ভগৃহলৈ সোমাই যোৱা ডাঙৰ কোঠালিটো ইটাৰে সজা আৰু 40 ফুট পূৰণ 20 ফুট আকাৰৰ। 14 বৰ্গফুট আৱৰা গৰ্ভগৃহ অংশটো ইটাৰে নিৰ্মিত। শিখৰ মানে ওপৰৰ অংশটো পিৰামিড আকৃতিৰ। সন্মুখৰ কোঠালিটো শিলেৰে সজা। কোঠালিটোৰ দুয়োফালে পদুম আকৃতিত কটা শিলৰ দুখন দেৱালয় আছে। মন্দিৰৰ বাহিৰ ফালে বিষ্ণুৰ 10টা অৱতাৰ বৰ্ণনা কৰাৰ ভাস্কৰ্য আছে, যাৰ ভিতৰত বুদ্ধ নৱম। আন ভাস্কৰ্যসমূহ চিনাক্ত কৰিব নাযায় যদিও বেছিভাগেই পুৰুষাকৃতিৰ আৰু হাতত ত্ৰিশূল লৈ থকা। মূল মন্দিৰটোৰ কাষতে আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এটা সৰু মন্দিৰ আছে। ইয়াত প্ৰতি বছৰে মহা ধুমধামেৰে দৌল উৎসৱ পালন কৰা হয়। মাধৱ মন্দিৰৰ ওচৰত মাধৱ পুখুৰী নামে এটা ডাঙৰ পুখুৰী আছে।
মন্দিৰটোৰ উপাসনাস্থলীত থকা প্ৰতিমূৰ্তিসমূহ হৈছে হয়গ্ৰীৱ বা বুঢ়া মাধৱ, তাৰ বাওঁফালে আছে দ্বিতীয় মাধৱ বা বিষ্ণু আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰতীক গৰুড়। আন প্ৰতিমূৰ্তিসমূহ হৈছে চলন্ত মাধৱ, গোবিন্দ মাধৱ আৰু বাসুদেৱ। বিষ্ণুৰ প্ৰতিমূৰ্তিটো উৰিষ্যাৰ পুৰীৰ জগন্নাথ মূৰ্তিৰ লগত মিল আছে। আনহাতে বৌদ্ধ লামাসকলে হয়গ্ৰীৱ মাধৱ মূৰ্তিটো মহামুনি অৰ্থাৎ গৌতম বুদ্ধৰ বুলি পূজা কৰে। হয়গ্ৰীৱ মাধৱ মন্দিৰত দৌল উৎসৱ, বিহু আৰু জন্মাষ্টমী উলহ মালহেৰে পালন কৰা হয়। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় আয়ক।